সন্ধ্যাপৰত এই পথেৰে খোজকাঢ়ি নাহিব আপুনি। শত সহস্ৰ ব্যৰ্থ প্ৰেমিক প্ৰেমিকাৰ হৃদয় ভঙাৰ বেদনাই আপোনাকো জুৰুলা কৰিব। শীতৰ এই সেমেকা সন্ধিয়াত কাৰোবাৰ বাবে ই আৱেগ, কাৰোবাৰ হৃদয়ৰ ই পাশা খেল। আগেও কৈছোঁ, আপুনি যদি প্ৰেমত পৰা নাই অথবা ব্যৰ্থ হোৱা নাই, তেন্তে এই বাটেৰে খোজকাঢ়ি সন্ধ্যা নাহিবতো নাই। প্ৰভাত দেৰি তিছা দেৰি চাহকাপ খাই হৃদয় ভঙাৰ যোগ বিয়োগ যদি কৰা নাই, তেন্তে আপুনি কোনোদিন কলেজ ৰোডৰ প্ৰেমতেই পৰা নাই। পাৰ্কৰ সন্মুখত কোনোদিন যদি চানা ফুচকাৰ সোৱাদ লোৱা নাই, তেন্তে আপুনি কলেজ ৰোডৰ প্ৰেমতেই পৰা নাই। ৱাকিং জ'নত খোজকঢ়াৰ চলেৰে একপক্ষীয় প্ৰেমৰ হিচাপ কৰিছেনে আপুনি? আপুনিতো নাজানে কিমান জীৱন যৌৱনৰ হিচাপৰ পৃষ্ঠাবোৰ তাত আলোচনা হয়। ক'ৰবালৈ যোৱাৰ অজুহাতত কলেজ ৰোডৰে এপাক যায়নে আপুনি? যদি যায়, শুভেচ্ছা আপোনাক, আপুনি কলেজ ৰোডৰ প্ৰেমত পৰিছে। কলেজৰ এজাৰ ফুলা দিনকেইটাতো যিসকলে ব্যৰ্থ হৃদয় লৈ শিতানৰ গাৰো তিয়ায়, সেইসকলে এই পথৰ আৱেগ ভালদৰে বুজি পায়, য'ত একপক্ষীয় প্ৰেমিকৰ হৃদয়ভোৰ পৰি যন্ত্ৰণাত কবিতাৰ সৃষ্টি হয়। আপোনাৰ বাৰু প্ৰিয়জনক লগ পোৱাৰ হেঁপাহেৰে ৰৈ থকাৰ অভিজ্ঞতা আছেনে? যদি নাই, কৰি চাবচোন, প্ৰেমত পৰিব আপুনি। আৰু প্ৰেমত পৰিবলৈ আনকো বাধ্য কৰিব পাৰিব আপুনি। কলেজ ৰোড জিন্দাবাদ।